হেই গাইজ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে ভিডিঅ'টো কি হ'বলৈ গৈ আছে। হয়, আমি অসমৰ পৰা গৈ আছোঁ উত্তৰ প্ৰদেশলৈ বিহু নৃত্য প্ৰদৰ্শন কৰিবলৈ। আৰু সেয়েহে আমি ট্ৰেইনতে দুটা কেক কাটিম বুলি ভাবিছোঁ। আৰু কেকটো এটা বনাই নিছোঁ মই, বেণ্ড কেকটো মই বনাই নিছোঁ। আৰু ইটো কেক বনাই নিছে আমাৰ গ্ৰুপৰে উপাসনা। উত্তৰ প্ৰদেশৰ যাত্ৰা আমি শুভাৰম্ভণি আমি এটা মহৎ উদ্দেশ্যক লৈ ওলাইছো। আমি বিহু কৰিম আমাৰ অসমীয়া সংস্কৃতি, অসমৰ আমি সংস্কৃতি জয়তা আমি যাদৱ দা আৰু এখেতক আমি ধন্যবাদ যে আমাক এটা সুযোগ দিয়াৰ বাবে বহুত বহুত আমাৰ দলৰ পৰা ধন্যবাদ দিছো। আৰু আমি আজি আমি কেক কাটি আমাৰ যাত্ৰাৰ আৰম্ভণি কৰোঁ। ঠিক আছে। Happy journey to you. Happy journey to us. Happy journey to us. আপুনি খাই লওক। আমাৰ কেক দুটা আমাৰ নাচনী উপাসনা আৰু আমাৰ শিল্পীকাই আমাৰ কাৰণে বনাই আনিছে। আমাৰ শিৱসাগৰৰ জয়তা আমি যাদৱ দা আৰু এখেতক আমি ধন্যবাদ যে আমাক এটা সুযোগ দিয়াৰ বাবে বহুত বহুত আমাৰ দলৰ পৰা ধন্যবাদ দিছো। আমাৰ যাত্ৰাৰ আৰম্ভণি কৰোঁ। সবে চাই দিয়া, সবে চাই দিয়া। এতিয়া কোনে এতিয়া দেখা এজনে পিছে পিছকে প্ৰায় দুদিনৰ পাছত আৰু আমি নিজৰ গন্তব্যস্থান পালোহি। তাৰ পাছত এখন হোটেল পালোঁ থাকিবলৈ, তাতে এয়া বস্তু বাহানিলৈ সোমাইছোঁ। আমি পুৱালে ৰাতিয়ে হ'লহি। এতিয়া ইয়াত আমি শুম আৰু তাৰপাছত আপোনালোকক দেখুৱাই থাকিম কি কি দেখুৱাব পাৰোঁ। আমি আহি চাহ একাপ খাই লৈছোঁ, তেতিয়াহে মানে অলপ ভাল লাগিছে, কাৰণ এইকেইদিনাখন টোপনি ক্ষতি হৈ আহিছিল। এয়া হৈছে নেক্সট ডে অলপ আমি ৰেষ্ট লৈছোঁ, ৰুমতে চাহ তাহ খাইছোঁ। আৰু তাৰপাছত আমি বিহু প্ৰেক্টিছেই কৰিব লাগিব, কাৰণ আমি মেইন অহা ৰিজনটো হৈছে বিহুৱে। ভিডিঅ'টোত একেবাৰে ৰ পাৰ্ট কিছুমান এড কৰিছোঁ, কাৰণ আমি এনেও ভালটো দেখুৱাওঁৱেই ন, ইয়াত বেয়া দেখুৱাম বুলি কোৱা নাই, কিন্তু কিছুমান বস্তু দেখুৱাবলৈ থাকি যায় যিবোৰ মানে বহুত ভাল লগাও, সেইবোৰ মই ইয়াত এড কৰি দিছোঁ যে তাত আমি কেনেকৈ ফুল মস্তি কৰি আছিলোঁ। 1 2 3 Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn.
জমনি কম ৰ বেনাৰসী খাই যে বহুতোৱে আমাৰ নাচনী যিকেইজনী কালি যে দোকানত বেনাৰস বোলে খাই এখন কিনিছে তো দোকানীটো প্ৰথম ট্ৰাই কৰি চব বুলি ক'ব কিনি পেলাই সেই টায়াৰ ৰুমটোৰ পৰা ওলাই আহিছে আমাৰ নাচনী গতি কেনেকুৱা খোজ লৈ বেনাৰসী খাই পেলাই ইমানে আৰু লগতে এয়া ভিডিঅ' হৈছে আমাৰ ল'ৰাকেইটা থকা ৰুমৰ সিহঁতে ভিডিঅ' কৰি থৈছে মই বোলো এড কৰি দিওঁ ইয়াতে তেনেহ'লে নহ'বা অকল ছোৱালীকেইজনী ভিডিঅ'হে মই দেখাই আছোঁ সিহঁতে এয়া আৰু টিভি চিভি লগাই পূৰা চাইছে আমাৰহে ইমান চোৱা হোৱা নাই উত্তৰ প্ৰদেশত বোলে অসমীয়া বিহু গান চাই আছোঁ তাকে দেখুৱাই আছে সিহঁতে আমিতো ঘৰতে প্ৰেক্টিছ কৰি আহিছিলোঁ তাৰপাছত ট্ৰেইনত আহোঁতে অলপ হ'লেও পাহৰা নিচিনা লাগে ন সেইকাৰণে ৰুমতে প্ৰেক্টিছ কৰি লৈছোঁ অলপ এয়া প্ৰেক্টিছ কৰি লৈ তাৰপাছত আৰু কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম আচলতে উত্তৰ প্ৰদেশৰ বনাৰসত আমাৰ অনুষ্ঠানটো আছিলে আৰু ইয়াত এভাগ মন্দিৰ উদ্বোধন কৰা হৈছে আৰু মন্দিৰটোৰ নাম হৈছে সৰ্বেদ মহামন্দিৰ আৰু ইয়াত 17-18 ডিচেম্বৰ দুদিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠান পতা হৈছিলে গতিকে আমিও এই অনুষ্ঠানৰ এটা সৰু অংশীদাৰ হ'বলৈ পাই নিজকে খুব ধন্য মানিছোঁ বেলেগ ৰাজ্যৰ পৰাও ইয়াত বিভিন্ন অনুষ্ঠান প্ৰদৰ্শন কৰিবলৈ অহা হৈছিল আৰু তাৰে মাজত অসমৰ পৰা আমি আহিছিলোঁ আৰু সেইটো কাৰণেও ভাল লাগিছে যে অসমৰ পৰা আমি কেৱল গৈছিলোঁ বুলি আৰু এয়া চাওকচোন আপোনালোকে ধৰিব পাৰিছেনে কিবা আচলতে ইয়াত যজ্ঞ কৰিবলৈ থোৱা হৈছে 25,000 যজ্ঞ কৰিব মন্দিৰটো উদ্বোধনী অনুষ্ঠানৰ লগতে যজ্ঞ কৰা হ'ব বিশেষ ভিডিঅ' কৰিবলৈ নহ'ল তথাপিও যিখিনি ভিডিঅ' আছিলে তাৰে অলপ লগাই দিছোঁ আৰু এয়া হৈছে তাৰে অংশ ইয়াত বহুত বেছি মানুহৰ ভিৰ হৈছিল আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় এয়া চাওকচোন আমি ইমানখিনি মানুহৰ মাজত বিহু নৃত্য প্ৰদৰ্শন কৰিবলৈ পাই খুবেই ভাল পাইছোঁ কাৰণ বেলেগ এখন ৰাজ্যত আহি নৃত্য প্ৰদৰ্শন কৰিবলৈ পাইছোঁ এতিয়া আপোনালোকক আমাৰ নৃত্যৰ এটা সৰু অংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ সম্পূৰ্ণ ভিডিঅ'টো আপলোড দিয়া আছে আপোনালোকে চাব পাৰিব মই লিংক দি দিম ইয়াত মই কিছু অংশহে এড কৰিছোঁ তেনেহ'লে ভিডিঅ'টো চাই লওঁ আহক
বাকী প্ৰগ্ৰেম কৰি আহি আকৌ এয়া আছোহি ৰুমতে গোটেইকেইজনী একেলগে ভাল লাগে এনেদৰেতো সদায় নাপাওঁ কেতিয়াবাহে এনেকুৱা অনুষ্ঠান কিবা কিবি হ'লে থকা হয় আৰু বাকী কি কৰোঁ চাওঁ আহক নাচ গেজা কি গান নাহে এজনী পৰিবগৈ এতিয়া ধামকে আপোনালোকক যে কৈছিলোঁ মন্দিৰভাগৰ কথা তাৰে কিছু অংশ আপোনালোকক দেখুৱাই দিছোঁ আমাৰ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই মন্দিৰভাগ উদ্বোধন কৰিলে আৰু তাৰ পাছতে মানুহ সোমোৱাৰ এয়া ব্যৱস্থা কৰা হৈছে আৰু মানুহ সোমাব পাৰিছে তাৰ গলৈ আৰু যিহেতু আজি আমাৰ অনুষ্ঠানটো হোৱাৰ পাছৰ দিনটো মানে নেক্সট ডে আৰু সেইকাৰণে আমি আজি অলপমান বানাৰস ফুৰিম বুলি ভাবিছোঁ কিন্তু ফুৰিবলৈ যোৱালে বহুত টাইম হ'ল বাটত ভিডিঅ' কৰিবলৈ তেনেকৈ নহ'ল আমি যাওঁতে 1টামান বাজিলে আৰু যিমান পাৰোঁ তাকে ভিডিঅ' কৰিছোঁ আমি গংগা নদীৰ পাৰত এয়া উপস্থিত হৈছোঁহি গংগা নদীখন ওচৰৰ পৰা চাবলৈ পাই সঁচাকৈ বহুত ভাল লাগিছে আমি বিশ্বনাথ মন্দিৰত আছোঁ আৰু আমাৰ কেমেৰাত আবদ্ধ হোৱা কিছুমান ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তেনেহ'লে ভিডিঅ'টো চাই গৈ থাকিব আপোনালোকে বাৰু ভিডিঅ'টোত লক্ষ্য কৰিছেনে এয়া গংগা নদীৰ পাৰতে কিছুমান মৃতদেহ সৎকাৰ কৰি থকা হৈছে এয়া আপোনালোকক ভালদৰে দেখুৱাব পৰা নাই হয়তো সেই দিনটো ঘূৰি পকি অহালে সন্ধিয়াই হ'লগৈ সেইটো কাৰণে আৰু ভিডিঅ' নকৰিলোঁ বিশেষ তাৰ পিছদিনা আমি সোনকালে 7টামান বজাতে আকৌ ট্ৰেইন ষ্টেচনত পাবলগীয়া আহিয়ে হ'ল সেইকাৰণে সোনকালে আহিলোঁ আহি থাকোঁতেও ট্ৰেইনত আমি অলপ ফূৰ্তি ফাৰ্তা কৰিহে আহিছোঁ ঢোল চোল বজাই আহিছে ল'ৰাকেইটাই কি কৰি আহিছোঁ আপোনালোকে চাই গৈ থাকক তেনেহ'লে আমি কেইদিনমানৰ কাৰণে গৈছোঁ যদিও প্ৰথমে গৈ এডজাষ্ট হ'বলৈ অলপ মানে দিগদাৰ হোৱা নিচিনা হৈছিলে আৰু যেতিয়া ঘূৰি আহিব সময় হৈছে তেতিয়া আকৌ এনেকুৱা লাগিছিলে আৰু কেইদিনমান যদি থাকিবলৈ পালোহেঁতেন তেনেকুৱাই হয় নে কি নাজানো আৰু দেই ভাল লাগিছে ঘৰ পামগৈ প্ৰায় 8-9 দিনৰ মূৰত ঘৰ পামগৈ বুলিও ভাল লাগি আছিলে
है आप ये दिया चिकन में हेलो আৰু আমি ট্ৰেইনত আহি থাকোঁতে অৰুণাচলৰ মানুহো লগ পালোঁ। এয়া আমি বিহু গাইছোঁ আৰু তেওঁলোকে খুব এনজয় কৰিছে, লগতে আমাৰ লগত বিহু শিকিবলৈও ট্ৰাই কৰিলে। ভাল লাগিলে আমাৰ। Bandor. মাজে মাজে ষ্টেচনত ৰওঁতে এয়া আমাৰ বাইদেৱে ভিডিঅ' কৰি থৈছিলে, মই ভিডিঅ' কৰিবলৈ পাহৰিলোৱেই। ময়ো চবৰ পৰা খুজি খুজি লৈহে ভিডিঅ'বোৰ এড কৰি একদম মানে ব্লগৰ নিচিনা বনাই দিছোঁ আৰু ৰাইজ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ মোবাইলটোত অকণমান প্ৰব্লেম চলি আছে, সেইটো কাৰণে এনেদৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। 2-3 দিন এনেদৰে আহি থাকিলে মানুহবোৰৰ এইটো অৱস্থা হ'বই আৰু ঢেল খাই য'তে পাৰোঁ তাতে পৰি যোৱা নিচিনা হয়।
ফাইনেলি ঘৰেই পালোহি আৰু তাৰ পাছতহে ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ আৰু সেয়া আমাৰ চেম ৰৈ আছে আমাৰ জাৰ্নিটো আপোনালোকে দেখিলেই সৰু সৰুকৈ অলপমান ক্লিপ লৈ থৈছিলোঁ আৰু সেইখিনিয়ে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ কেনেকুৱা লাগিলে আপোনালোকে ভিডিঅ'টো চাই জনাব আৰু ইমানখিনিলৈকে আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তেন্তে নতুন ভিডিঅ'ত আকৌ লগ পাম বাকী নতুন বৰ্ষৰ এতিয়াই আপোনালোকক শুভেচ্ছা জনাইছোঁ কেইটিমান দিনহে আছে আৰু এই বছৰটো শেষ হৈ নতুন বছৰটো আহিবলৈ তেনেহ'লে আজিলৈ লৈছোঁ বিদায় নতুন বছৰত আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই